এতিয়াহে হৈছে। আজি হল উৰুকা কাইলৈ বিহুৰ ভুৰুকা আইতা গামোচা কাটিবৰ হ'ল আজি হল উৰুকা কাইলে বিহুৰ ভুৰুকা আইতা গামোচা কাটিবৰ হ'ল পুৱাতে উঠি লৈ গৰুৰ গা ধুৱাম গৈ আইতা তুমি দিয়া বিহুৱান লৈ আজি হল উৰুকা কাইলে বিহুৰ ভুৰুকা আইতা গামোচা কাটিবৰ হ'ল পুৱাতে উঠি লৈ গৰু গা ধুৱাম গৈ আইতা তুমি দিয়া বিহুৱান লৈ তুমি দিয়া বিহুৱান মাখিলতী মাখি পাত মাখি মৰে জাক জাক মাখিলতী মাখি পাত মাখি মৰে জাক জাক ও দীঘিলতীৰ দীঘল পাত ও আইতা সন্ধিয়াতে পঘা জুৰিম আনুগৈ মই তৰা পাত ও আইতা সন্ধিয়াতে পঘা জুৰিম আনুগৈ মই তৰা পাত গাঁৱৰ বুঢ়া মেথা সেৱা ভাগ জনাই লৈ আইতা ধুন্তি কান্ধতে লগৰ সমনীয়া নাচনী লগত লৈ আইতা হুঁচৰি গাবলৈ যাওঁ গাঁৱৰ বুঢ়া মেথা সেৱা ভাগ জনাই লৈ আইতা ধুন্তি কান্ধতে লগৰ সমনীয়া নাচনী লগত লৈ আইতা হুঁচৰি গাবলৈ যাওঁ হুঁচৰি গাবলৈ যাওঁ এটা বাতিত নহৰু এটা বাতিত পুনৰু এটা বাতিত নহৰু এটা বাতিত পুনৰু এবাতি খুতৰা শাক ও আইতা ঘৰে ঘৰে আশীৰ্বাদ দিম গৃহস্থ কুশলে আইতা ঘৰে ঘৰে আশীৰ্বাদ দিম গৃহস্থ কুশলে আইতা সন্ধিয়াতে পঘা জুৰিম আনুগৈ মই তৰা পাত
হাঁহ তাহে আনিব লাগিছিল ইছ ৰাম আৰু মাংস হাঁহো চব হ'ল হেঁতেন অলপ নিদক চাহকণ দে চাহকণ খাওঁ খাওঁ কৈছে কাবাব খিচাৰি ফিচাৰী মাছ সেইকাৰণে উলিয়াইছে যে সেইকাৰণে 500 টকা দিছে আৰু ৰূপহীত এনেও দামটো অকণ কম হয় মাছৰ 500 টকা ঠিকেই আছে ইয়াতো বেছি ল'ব ৱেটৰ ওপৰতহে দাম আহিব এইটো এতিয়া তই যদি 7 কেজি 8 কেজি মাছ সেইটো এনেও দাম বেছি কাইলৈ বৰালি মাছ আনিবই নালাগে মই কিন্তু এমাছ খাব নোৱাৰোঁ ইমান কাই আমালৈ লো মাছ এটা লওঁ আমি নাখাওঁ আৰু ছোৱালীহঁতেও খাব নোৱাৰে নোৱাৰে মাছ সদায় ৰৌ মাছেই খাই ভাল লাগে কিন্তু এই কাঁইটা মাছত বোলে সোৱাদ বেছি হয়নে এই পুখুৰী মাছ সোৱাদ নাই তাত কাম নাই সেইটো ঢেকীয়াটো ভাল লাগে ভাইটিকণ হ'ব লাগিছিল এতিয়া বাকলি গুচাবলৈ দানা কাটিবলৈ আহাই নাই সি থাকে এতিয়া মাইকো একে ৰাতি আহিব এতিয়া সি অহালৈ ৰৈ থাকিম এইটো মাছ কাটিবলৈ মাছটো কাটিবলৈ ভিনদেউ কথা মাছটো কাটি পেলাই বেয়া হৈ যাব আহক পাই এমাছ আৰু এনেকেহে কাটে দীঘলীয়া মাতিবই আমাক তেনেকে কাটিলেহে কয়তো মাছ হেৰি এনেকে কিয় আমিচোন নাখাওঁ কেইটাই নাখায় ছোৱালী মই নাখাওঁ মই নাখাওঁ 3টা মুনুৱে নাখাবই কিজানি নাখাব তাই টেষ্ট নাপাওঁ খাই ময়ো ভাল নাপাওঁ কিন্তু চাইড থাকিলে বোলে সোৱাদ বেছি হয় কিন্তু ভাল পাই জানো মানুহ এডাল কিনে যে ময়ো বুজি নাপাওঁ কিয় কিনে বিহুতে আমাৰ ৰিকুও কিনে মই বৰ খাওঁ ৰিকুৱে কাটি আনে তেনেকৈ আনে ডাঙৰ এডাল আনিলো ঘৰত কাটেহে নাকাটে তাতে কাটি আনে এনেকৈ এনেকৈয়ে কৰে পিছডাল তই কি কওঁ খাৱ নে মই নাখাৱ নাখাওঁ 3টাই খায় মায়ে ৰিকু আৰু ককায়েকে পাৰেওচোন ইমান ফটাফট খাইছোন ফটাফট খাইছোন কাঁহীতে চাইতে কেনেকৈ খাই জানো আছে ইলিচ মাছটো দেখোন ইমান অকণমান দাম কি অকণমান দাম কম তাতে যে বস্তুটো সাগৰ তাতে যে ওলাই যায় আনে একে সৰু পৰা পাই ডাঙৰলৈকে আমাৰ সৰু এটা আনে কেতিয়াবা ইলিচটো খুব বেয়া নহয় ইমান ইলিচটো খাবলৈ ভাল টেষ্ট আছে ভাপা ইলিচটো খাওঁ কেতিয়াবা কণ্টেইনত আহিলে এঘণ্টাহে ল'ব 24 ঘণ্টাহে ল'ব ইলিচ মাছ দি পঠিয়াবি কিনি পেলাই ন মুনু ঠাণ্ডা দিনত একো নহয় বৰফ দি দিলে একো নহয় একো নহয় বৰফ দি পেলাই লৈ আহিবি কিটো বেপাৰীয়ে গছত কিনিবলৈ আহিছে মই এতিয়াই কৈছো আছে কমেই কেনেকৈ লয় তাত এই কিবা এদিন কিবা 100 কিমান টকা লৈছে মই দি দিলে হ'ল তেনে তোমাক মই 2500 দিছিলোঁ যে তুতুবা তেনেহ'লে হেৰি হ'ব 2000 হ'ব তই ইটো স্কুলৰ পইচা বুলি কৈছ 16 তাৰিখ বুলি নকলি কিয় 16 তাৰিখ বুলি নকলি কিয় কাটিব সুবিধা বুলি আগত দুটো কৰি ল কোনখিনি কাট না না সুবিধা পাব ধৰি কাটিবলৈ মাথা বেপাৰীয়ে যে কাটে তেতিয়া এই এনেকুৱা কাটি ল পিছতো সহায় ল সোণাই কাটি ল মাছটো ধৰিবলৈ আকৌ পোনাব লাগিব নহয় ভিনদেউ আহি পাইছে বেপাৰীটোও গৈছে বেপাৰীটোকে পইচা দি পেলাই মাছটো কটাই ল'লোঁ এতিয়া সেইটো কাট
গৈছে 500 কেজি 500 হ'লে 1 কেজি 800 1 কেজি 900 2000 গ'ল 1000 গ'ল সিদিনাখন মানে খালে ভিন্দুহঁতে 900 টকা গৈছে ফিচাৰী মাছো এনেকেহে এনেকেহে দীঘলকে হাড়ডাল চাই ল হাড়ডাল কেনি আছে এই দালি দালি আৰু হেৰি বাহিৰেদি হাড়ডালৰ পৰা ইফালে দেওঁ তেতিয়াহে কাটিব পাৰে হাড়ডালত এই তাত দিলে সোনকালে শুকায় ছোৱালী পেনহে ছোৱালী পেনহে মাছটো ধুই দেচোন তেতিয়া বিজলটো কমিব যা বিচনী পানী খালেচোন এই মাছটো ধৰিলে বিজলটো কমিব হাড়ডালত দি গৈ আছে কাৰণে তো কথা নাই এই গালখনৰ হাড়ডাল তই ভিডিঅ' কৰি আছ এইখিনিতে এনেকৈ কাটি দিওঁ নেকি এইখিনি কাটি দিওঁ দুটুকু কওঁ এইটো চাইড অকণ খাবলৈ বাৰু ভালেই কাঁইটটো কমে ইডালে ভয়া ন একে বেছি সময় কৰিব নালাগে অলপ সেইটো কৰিবি সেইটো কৰিবি কৰিম দে বা ফালিব নোৱাৰি তেনেকে থৈ দে সেইটোকেতো উলিয়াবলৈ ধৰিছোঁ তক চত থৈ দে এই গাড়ীবিলাক সৰু সৰু কৰোঁ দে ঘৰতে খাব তেনেকুৱাই ক নহ'লে নথব নহয় মোৰো হৈ গৈছে ক'বলৈ হ'ব জীৱনত খৈয়া মাছো কাটি পাইছোঁ মাইনাক ভিডিঅ' দেখুৱায় পাতল হৈছে পাতল নকৰিবি একো নহয় দে ধৰিব পৰা নাই নহয় মোকো লগত খেলি আছে কোনে মোকো মানে সিহঁতৰ ঘৰৰ পৰা ওলাই অহা দেখিছিলোঁ বেটখন মোকো আকৌ ডাঙৰবিলাকৰ লগত নেখেলে নহয় সেইদিনা পবিন্দাহঁতৰ পিতেকে পবিন্দা ল'ৰাটোৰ লগত সিহঁতে খেলি থকা দেখি কৈছে হেৰি অলপ মাতিছে পল এফালে খেলোঁ তাৰপৰা সিহঁতে মাতি আছে ইয়ালৈকে কৈছে মই ডাঙৰ মানুহৰ লগত নেখেলোঁ ৰৈ আছে মোকো মন্তুহঁতৰ সেইখনতে ৰৈ আছে তাৰপৰা মাক চোৱা মাকক খেলিবলৈ কৈ আছে তাৰ লগত মাকে কৈছে মই চোৱা তোৰ লগত কেনেকৈ খেলিম এতিয়া ধৰহি নিজে খাব লাগে নহয় এতিয়া অফ কৰি দিওঁ জলপান তেতিয়া খালে আকৌ বুজি লাগিব এতিয়া বিচনাত নাযাবা তুমি বিচনাত গ'লে Meow. Meow. পাতলাই